আৰু চাৰিটা আপুনি ইয়াত যে এই মোৰ ল'ৰাজনে প্ৰেক্টিচ কৰি আছে নহয় কি কয় আজি বোলে এজন নতুন কোচ আহিব ক্লাছ 10 পালে নহয় সি অকণমান খেলা ধূলাটো কমকৈ কৰিব দিব আৰে বড়ো আপুনি যে আৰু আজিকালি লিখা পঢ়াৰ লগতে খেল ধেমালিটো ইম্পৰ্টেণ্ট অকল ডক্টৰ ইঞ্জিনিয়াৰ নবনে নহয় মানুহ কিন্তু আমাৰ ইয়াতনো স্পৰ্টছত কিমান স্ক'প আছে কি কয় হে বড়ো আজিকালি BTR স্পৰ্টছত কিমান আগবাঢ়ি গ'ল দুৰণ কাপ হৈ গ'ল কোকৰাঝাৰত সন্তোষ ট্ৰফিৰ লীগ খেলো হৈ গ'ল ফৰ্থ এছিয়ান খো চেম্পিয়নশ্বিপ তামোলপুৰত হৈ গ'ল খেলো ইণ্ডিয়াৰ 10টাকৈ চেণ্টাৰ হ'ল যাতে আমাৰ খেলুৱৈসকলে নেশ্যনেল লেভেলত খেলিব পাৰে চাই ষ্টেডিয়ামত আইৰণ গেলাৰী বনোৱা হৈ গ'ল ISPLৰ কথাটো আপুনি জানেই জানো গোটেই নৰ্থ ইষ্টৰ টীম আহি গৈছিল নহয় চৰকাৰে প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি আৰ্থিকভাৱে সহায়ো কৰিছিল আৰু সন্মানো দিছিল আগতে জানো এনেকুৱা হৈছিল বড়োলেণ্ডত এইবোৰ সকলো সম্ভৱ হৈছে UPPLৰ বাবেহে ঠিকেই কৈছে আগতে কেৱল গুলীয়াগুলী আৰু মাৰপিটৰ কথাহে শুনি থাকোঁ সঁচাকৈ UPPLে আমাৰ কাৰণে বহুত কাম কৰিছে ঠিকেই কৈছে এতিয়া সকলোতে শান্তিয়ে শান্তি আপোনাৰ ল'ৰাটোৱে আৰু বহুত আগবাঢ়ি যাওক আমি তাকেই কামনা কৰোঁ প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে যোৱা 3 বছৰত BTRলৈ আনিলে শান্তিৰ মাধ্যমেৰে প্ৰগতি BTR এতিয়া সন্ত্ৰাসমুক্ত BTR এতিয়া পুনৰুজ্জীৱিত শান্তি আৰু প্ৰগতিৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL BJP আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক